নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ অন্য এটা ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি অলপ ওলাই গৈছিলোঁ ফুৰিবলৈ, অলপ মাৰ্ঘেৰিটা হৈ জাগোন 3 মাইল হৈ এইফালৰ পৰা ঘাটলৈ ঘূৰি আহিলোঁ আৰু আপোনালোকক পুৱাই বন্ধুজনক টোপোলা ভাতৰ খালোঁগৈ, নতুন খালোঁ আৰু সেই দৃশ্য মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু নতুন যদি কোনোবা চাই আছে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। এইখিনি হৈছে টোপোলা ভাত। আমি বৰ্তমান টোপোলা ভাত খালোঁ, কেইবা টোপোলা খাই দিলোঁ আৰু বৰ্তমানে আমি এপাৰ ওলাম আৰু খাই বৈ। এইখিনি হ'ল চাটনি, টেঙা চাটনি। কি বুলি কয় আপোনালোকক সেই দৃশ্য মই এদিন ভালকৈ ভিডিঅ' বনাই দেখুৱাম, কেনেকৈ টোপোলা ভাত বনোৱা হয়, কেনেকৈ কি বনোৱা হয়, সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম এদিন। চাই থাককচোন ভিডিঅ'টো শেষলৈ। আৰু কিজন খাই আছে, মই বৰ্তমান খাই উঠিলোঁ আৰু চাওঁচোন সুধোঁ কি বুলি কয় অলপমান। আজি খাইছোঁ আমাৰ খুৰা ঘৰত, ভাল লাগিছে। ইয়াত আছে এইটো ব্ৰইলাৰ মাংস আছে, এইটো লোকেল। এইটো আপোনাৰ এইটো লাই টেঙা, মূলা টেঙা বুলি কয়। এইটো মূলা পাতেদি মানে বনোৱা হয়। ভাত আৰু মূলা মিক্স কৰি কিনি এইটো বৈয়ামত থৈ কিনি মানে এইটো টেঙা বনোৱা হয়। এতিয়া ইয়াত মানে জলকীয়া, এইটো পিঁয়াজ দিছে, ধনিয়া পাত দিছে, মিক্স কৰি কিনি এইটো বনাইছে। বৰ্তমান খোৱা হৈ গ'ল আৰু আমি এতিয়া গৈ আছোঁ মাৰ্ঘেৰিটাৰ তিৰাপ জাগোনলৈ, আৰু তাত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। আমি সেই অনুষ্ঠানত উপস্থিত হ'ম আৰু বৰ্তমান আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ গ'লোঁ আৰু আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ। চাকি বন্তি অলপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি বৰ্তমান ৰাওনা হ'ম আৰু ঘৰলৈ। তাতে কেইজনমান লগৰ পালোঁ আৰু তাতে লগৰ কেইজনৰ লগতে অলপ বহিলোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ লগৰ কেইজন। তাৰপৰাই তাতো খানা চানা খাই আমি বৰ্তমান আহিবলৈ প্ৰস্থান কৰিছোঁ আৰু আমি বৰ্তমান এই পাৰ হৈছোঁ আৰু ঘাট। চাওক লাথুলীয়া পাৰ ঘাটৰ এয়া দৃশ্য, এইবোৰ চাওক কি সুন্দৰ দৃশ্য। এইবোৰ চাওক ভিডিঅ' আপোনালোকে দেখি আছে, এইবোৰৰ দৃশ্য। এইবোৰ ঘাট পাৰ হৈ এতিয়া বৰ্তমান আহি আছে মানুহবোৰ।